হেল্ল' ষ্টুডেণ্টছ, আজি তোমালোকৰ কাৰণে আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আজি আমি ডিছকাছ কৰিম ক্লাছ 9-ৰ কাপোৰ কটা সঁজুলিৰ যত্ন এই চেপ্টাৰৰ পাঠভিত্তিক ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰৰ লগতে অতিৰিক্ত প্ৰশ্ন উত্তৰো আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা আৰু ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টোত এটা লাইক কৰি দিবা। আৰু এই চেনেলত ক্লাছ 9-ৰ সকলোবিলাক ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ পাই যাবা। তোমালোকে ভিডিঅ'টো যদি প্ৰথমবাৰৰ বাবে চাইছা তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। তেন্তে আহক এতিয়া আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। প্ৰশ্নমালা প্ৰথম কুৱেশ্যনটো হৈছে কেঁচি কিমান প্ৰকাৰৰ? প্ৰতিবিধৰে নাম উল্লেখ কৰি ব্যৱহাৰ সম্পৰ্কে আলোচনা কৰা। উত্তৰ: কাপোৰ কটাৰ বাবে বিভিন্ন ধৰণৰ কেঁচি ব্যৱহাৰ কৰা হয়। পাঠ্যপুথি অনুসৰি কেঁচি 6 প্ৰকাৰৰ, যেনে 1 নম্বৰ পইণ্ট চিজৰ্ছ। এই কেঁচি 15.50 চেণ্টিমিটাৰৰ পৰা 25 চেণ্টিমিটাৰ দীঘল হয়। ইয়াৰ দুটা প্ৰকাৰ আছে: ক. বেঁকাকৈ কটা কেঁচি, খ. পোনকৈ কটা কেঁচি। সাধাৰণতে বেঁকাকৈ কটা কেঁচিৰ ব্যৱহাৰ বেছি। কাপোৰ কটাৰ কামত ইয়াক ব্যৱহাৰ কৰা হয়। 2 নম্বৰ পইণ্ট শ্বেয়াৰ। এইবিধ কেঁচি 25 চেণ্টিমিটাৰৰ পৰা 35 চেণ্টিমিটাৰ পৰ্যন্ত দীঘল হয়। কেইবাটাও কাপোৰ একেলগে কাটিব পাৰি। বিশেষকৈ ৰেডিমেড পোছাকৰ কাৰখানাত ইয়াৰ ব্যৱহাৰ অধিক। 3 নম্বৰ পইণ্ট ট্ৰাইমিং চিজৰ্ছ। এই কেঁচি 7.50 চেণ্টিমিটাৰৰ পৰা 15 চেণ্টিমিটাৰ পৰ্যন্ত দীঘল হয়। লেচ, পাইপিং, চিলাইৰ সূতা কটা আৰু সৰু সুৰা কামত ব্যৱহাৰ কৰা হয়। 4 নম্বৰ পইণ্ট বাটন হোল চিজৰ্ছ। এই কেঁচি 7.50 চেণ্টিমিটাৰৰ পৰা 12.50 চেণ্টিমিটাৰ দীঘল হয়। কাপোৰ কটাৰ বাবে নহয়, বুটামৰ গাঁঠ কটাৰ বাবে ব্যৱহাৰ কৰা হয়। 5 নম্বৰ পইণ্ট পিংকিং চিজৰ্ছ। এই কেঁচি 15.50 চেণ্টিমিটাৰৰ পৰা 25 চেণ্টিমিটাৰ দীঘল হয়। ইয়াৰ ধাৰ জেড আখৰৰ দৰে। কাপোৰৰ কিনাৰা জিগজেগকৈ কাটিবলৈ ব্যৱহাৰ কৰা হয় যাতে সূতা উলিয়াই নাযায়। 6 নম্বৰ পইণ্ট ইলেক্ট্ৰিকেল কাটাৰ। এই যন্ত্ৰৰ সহায়ত একেলগে প্ৰায় 40 তৰপ কাপোৰ কাটিব পাৰি। ডাঙৰ ডাঙৰ ৰেডিমেড পোছাকৰ কাৰখানাত ইয়াৰ ব্যৱহাৰ কৰা হয়। তাৰ পিছত পেৰাগ্ৰাফ চেঞ্জ কৰি লিখিবা, কাপোৰ কটাৰ কাম সহজ, দ্ৰুত আৰু নিখুঁতভাৱে কৰিবলৈ বিভিন্ন ধৰণৰ কেঁচি ব্যৱহাৰ কৰা হয়। প্ৰতিটো কেঁচিৰ ব্যৱহাৰ বেলেগ বেলেগ। 2 নম্বৰ কুৱেশ্যন, কাপোৰ কটা টেবুলৰ আৰু কেঁচিৰ প্ৰতি কেনে ধৰণে যত্ন ল'বা ব্যাখ্যা কৰা। উত্তৰ: কাপোৰ কটা টেবুলৰ যত্ন তলত উল্লেখ কৰা ধৰণে ল'ব পাৰি। 1 নম্বৰ পইণ্ট টেবুলখনৰ ওপৰভাগ মিহি আৰু সমান হ'ব লাগে। 2 নম্বৰ পইণ্ট টেবুলত কোনো ধূলি মাকতি বা অপ্ৰয়োজনীয় বস্তু ৰাখিব নালাগে। 3 নম্বৰ পইণ্ট কাপোৰ কাটোতে টেবুলৰ ওপৰত কাপোৰ ইফাল সিফাল টানি নিব নালাগে। 4 নম্বৰ পইণ্ট টেবুলখন পৰিষ্কাৰ আৰু শুকান কৰি ৰাখিব লাগে। 5 নম্বৰ পইণ্ট কাম কৰাৰ সময়ত টেবুলখন সঠিকভাৱে ব্যৱহাৰ কৰিব লাগে। পেৰাগ্ৰাফ চেঞ্জ কৰি পিছত লিখিবা, আনহাতে কাপোৰ কটা কেঁচিৰ যত্ন তলত উল্লেখ কৰা ধৰণে ল'ব পাৰি। 1 নম্বৰ পইণ্ট কেঁচি ব্যৱহাৰ কৰাৰ পিছত পৰিষ্কাৰ কৰি ৰাখিব লাগে। 2 নম্বৰ পইণ্ট কেঁচিত মাজে মাজে তেল দি মৰ্চা ধৰাৰ পৰা ৰক্ষা কৰিব লাগে। 3 নম্বৰ পইণ্ট কেঁচি মাটিত পেলাব নালাগে। 4 নম্বৰ পইণ্ট কেঁচিৰে কেৱল কাপোৰহে কাটিব লাগে, কাগজ বা অন্য বস্তু কাটিব নালাগে। 5 নম্বৰ পইণ্ট কেঁচিৰ ধাৰ নষ্ট হ'বলৈ নিদিব লাগে। 6 নম্বৰ পইণ্ট ব্যৱহাৰ নকৰোঁতে কেঁচি নিৰাপদ ঠাইত ৰাখিব লাগে। 7 নম্বৰ পইণ্ট কেঁচি আন ব্যক্তিক ব্যৱহাৰ কৰিবলৈ দিব নালাগে। 3 নম্বৰ চমু টোকা লিখা। ক. পিংকিং চিজৰ্ছ। পিংকিং চিজৰৰ দীঘল 15.50
50 সেণ্টিমিটাৰৰ পৰা 25 সেণ্টিমিটাৰ পৰ্যন্ত হয়। ইয়াৰ ধাৰ জেড আখৰৰ দৰে জিগজেগীয়া। এই কেঁচিয়ে কাপোৰৰ কিনাৰা জিগজেগকৈ কটা হয়, ফলত কাপোৰৰ সূতা সহজে উলিয়াই নাযায়। পোছাকৰ কিনাৰা সুন্দৰ আৰু পৰিষ্কাৰ কৰি ৰাখিবলৈ এই কেঁচি ব্যৱহাৰ কৰা হয়। খ. ইলেক্ট্ৰিকেল কাটাৰ। ইলেক্ট্ৰিকেল কাটাৰ বিদ্যুৎ চালিত কাপোৰ কটাৰ যন্ত্ৰ। ইয়াৰ সহায়ত একেলগে প্ৰায় 40 তৰপ কাপোৰ কাটিব পাৰি। ডাঙৰ ডাঙৰ ৰেডিমেড পোছাকৰ কাৰখানাত এই যন্ত্ৰৰ ব্যৱহাৰ বেছি। ই কম সময়ত অধিক কাপোৰ নিখুঁতভাৱে কাটিবলৈ সহায় কৰে। গ. বাটন হোল চিজৰ্ছ। বাটন হোল চিজৰৰ দীঘল 7.50 চেণ্টিমিটাৰৰ পৰা 12.50 চেণ্টিমিটাৰ পৰ্যন্ত হয়। এই কেঁচি কাপোৰ কটাৰ বাবে ব্যৱহাৰ নহয়। পোছাকত বুটাম লগাবলৈ প্ৰয়োজন হোৱা বুটামৰ গাঁঠ কটাৰ বাবে ব্যৱহাৰ কৰা হয়। ইয়াৰ বিশেষ ব্যৱস্থাৰ সহায়ত গাঁঠ ডাঙৰ বা সৰুকৈ সহজে কটা যায়। পিছত চোৱা অতিৰিক্ত প্ৰশ্ন উত্তৰ। 1 নম্বৰ, চিজৰ্ছ কিমান দীঘল হয়? উত্তৰ 15.50 চেণ্টিমিটাৰৰ পৰা 25 চেণ্টিমিটাৰ। 2 নম্বৰ কুৱেশ্যন, চিজৰ্ছ কিমান প্ৰকাৰৰ? উত্তৰ 2 প্ৰকাৰৰ। 3 নম্বৰ, চিজৰ্ছৰ দুটা প্ৰকাৰৰ নাম লিখা। উত্তৰ ক. বেঁকাকৈ কটা কেঁচি, খ. পোনকৈ কটা কেঁচি। 4 নম্বৰ কুৱেশ্যন, শ্বেয়াৰ কিমান দীঘল হয়? উত্তৰ 25 চেণ্টিমিটাৰৰ পৰা 35 চেণ্টিমিটাৰ। 5 নম্বৰ কুৱেশ্যন, ৰেডিমেড পোছাকৰ কাৰখানাত কোনবিধ কেঁচি বেছি ব্যৱহাৰ হয়? উত্তৰ শ্বেয়াৰ। 6 নম্বৰ কুৱেশ্যন, ট্ৰাইমিং চিজৰ্ছ কিমান দীঘল হয়? উত্তৰ 7.50 চেণ্টিমিটাৰৰ পৰা 15 চেণ্টিমিটাৰ। 7 নম্বৰ কুৱেশ্যন, ট্ৰাইমিং চিজৰ্ছ কিহৰ বাবে ব্যৱহাৰ কৰা হয়? উত্তৰ লেচ, পাইপিং, সূতা আদি কাটিবলৈ। 8 নম্বৰ কুৱেশ্যন, বাটন হোল চিজৰ্ছ কিমান দীঘল হয়? উত্তৰ 7.50 চেণ্টিমিটাৰৰ পৰা 12.50 চেণ্টিমিটাৰ। 9 নম্বৰ কুৱেশ্যন, বাটন হোল চিজৰ্ছ কিহৰ বাবে ব্যৱহাৰ কৰা হয়? উত্তৰ বুটামৰ গাঁঠ অৰ্থাৎ বাটন হোল কাটিবলৈ। 10 নম্বৰ কুৱেশ্যন, পিংকিং চিজৰ্ছৰ ডাৰ কেনে হয়? ইংৰাজী জেড আখৰৰ দৰে জিগজেগীয়া। 11 নম্বৰ কুৱেশ্যন, পিংকিং চিজৰ্ছ কিমান দীঘল হয়? উত্তৰ 15.50 চেণ্টিমিটাৰৰ পৰা 25 চেণ্টিমিটাৰ। 12 নম্বৰ কুৱেশ্যন, পিংকিং চিজৰ্ছৰ ব্যৱহাৰ কি? উত্তৰ কাপোৰৰ কিনাৰা জিগজিগীয়াকৈ কাটিবলৈ। 13 নম্বৰ কুৱেশ্যন, ইলেক্ট্ৰিকেল কাটাৰ একেলগে কিমান তৰপ কাপোৰ কাটিব পাৰে? উত্তৰ প্ৰায় 40 তৰপ কাপোৰ। 14 নম্বৰ কুৱেশ্যন, ইলেক্ট্ৰিকেল কাটাৰ ক'ত বেছি ব্যৱহাৰ কৰা হয়? উত্তৰ ৰেডিমেড পোছাকৰ কাৰখানাত। 15 নম্বৰ কুৱেশ্যন, ইলেক্ট্ৰিকেল কাটাৰৰ দুটা প্ৰকাৰৰ নাম লিখা। উত্তৰ ক. ৰাউণ্ড ব্লেড, খ. বাৰ ব্লেড। 16 নম্বৰ কুৱেশ্যন, বাৰ ব্লেড ইলেক্ট্ৰিকেল কাটাৰে একেলগে কিমান জাপ কাপোৰ কাটিব পাৰে? উত্তৰ 60 জাপ কাপোৰ। 17 নম্বৰ কুৱেশ্যন, কাপোৰ কটাৰ অন্যতম প্ৰধান হাতিয়াৰ কি? উত্তৰ কেঁচি। 18 নম্বৰ কুৱেশ্যন, কাপোৰ কটা টেবুলৰ ওপৰভাগ কেনে হ'ব লাগে? উত্তৰ মিহি আৰু সমান। 19 নম্বৰ কুৱেশ্যন, কেঁচিত মাজে মাজে কি দিব লাগে? উত্তৰ তেল। ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো যদি ভাল লাগে তেন্তে ভিডিঅ'টোত এটা লাইক কৰি দিবা আৰু ভিডিঅ'টো প্ৰথমবাৰৰ বাবে চালে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা। থেংকছ ফৰ ৱাচিং ভিডিঅ'।